আছোঁ মদনক টেম্পলত আৰু মোৰ লগত আছে বসন্ত কৌশিক আৰু হীৰক আৰু গাইজ আমি লৈ অহাৰ কথা আছে চাইকেল আৰু এতিয়া আমি লৈ আহিলোঁ বাইক আপোনালোকে দেখা পাইছে আৰু গাইজ আৰম্ভণিৰ পৰা আৰম্ভ কৰি আপোনালোকে ভিডিঅ'টো চাই আহক তো ব'লক গাইজ আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা চাই আহক তো ব'লক গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম মাই ইউটিউব চেনেল যুগল লাইভ ষ্টাইলত স্বাগতম জনাইছোঁ আৰু গাইজ আমি এতিয়া যাবলৈ ওলাইছোঁ আমাৰ ওচৰত থকা মদনক দেৱলৈ আৰু আপোনালোকৰ মোৰ লগত ব'লক তো ব'লক গাইজ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইজ আৰু গাইজ মোৰ লগত কোন কোন যাব আপোনালোকক দেখাই আছোঁ তো ব'লক গাইজ আমি আপোনালোকে চাওক কোন কোন যাব হীৰক ডেকা এয়া বসন্ত ডেকা আৰু এয়া কৌশিক ডেকা আৰু এয়া মই তো গাইজ ব'লক এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰোঁ তো গাইজ ব'লক তো গাইজ ফাইনেলি আমাৰ মাৰুচক পালোঁ আৰু গাইজ আমাৰ মেইন হাইৱেত প্ৰৱেশ কৰিলোঁ তো ব'লক গাইজ তো গাইজ আহি আমাৰ কৰলা চক পালোঁ আৰু গাইজ এইখনতে আমি পঢ়ি গৈছিলোঁ এইখন হ'ল কৰলা হাইস্কুল তো গাইজ এইখনে কৰলা উচ্চতৰ মাধ্যমিক বিদ্যালয় তো গাইজ ব'লক আমি দুজন যাই আছোঁ ডেকা আৰু মই ডেকা তো গাইজ আহি পেট্ৰল পাম্প পালোঁ আৰু গাইজ গাড়ীখনত অলপ তেলটো কমি আছে তেলটো ভৰাই লওঁ আৰু তেলটো ভৰাই আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰোঁ গাইজ তো গাইজ ফাইনেলি তেলটো ভৰাই লওঁ গাইজ ফাইনেলি আমি তেল ভৰাই যাই আছোঁ বসন্ত অনামত যাই আছে এতিয়া ব'লক গাইজ আমি এতিয়া যাই আছোঁ আৰু গাইজ এতিয়া আমি পালোঁ আগডলা এয়া চাওক আগডলাৰ নামঘৰ এয়া প্ৰথম জেগা চলাই আছে তো গাইজ ব'লক তো গাইজ ফাইনেলি আহি পাই গ'লোঁ আমাৰ লোকেল জেগা বাইহাটা চাৰিআলি আৰু গাইজ বাইহাটা চাৰিআলিত যাম থাকেই মানে আমাৰ গড়েশ্বৰ লাইনত আমাৰ তামাম যাম গাইজ ফাইনেলি আমি গাড়ীখনি পাৰ হৈ যাই আছোঁ ফাইনেলি অলপ আধাতে ৰখি দিলোঁ মানে অলপ চি লাগিছে চি কৰি লওঁ আৰু বসন্তহঁতো ৰখিছে আগত আহি গৈছে ইয়াতে তো চাওক একবাৰ পৰিৱেশটো ফাইনেলি গাইজ আমাৰ ডেষ্টিনেশ্যন আমি আহি পাই গ'লোঁ আমাৰ মদন কামদেৱ তো গাইজ পাহাৰৰ মাজে মাজে আমি যাই আছোঁ এতিয়া মদন কামদেৱ টেম্পললৈ তো গাইজ ব'লক ইয়াত 1 জানুৱাৰীৰ দিনা বহুত মানুহ হয় আৰু হয় মানুহ বেছিভাগ হৈয়ে থাকে তো গাইজ চাই থাকক এইটো চাইডে অলপ নদী আনে নদী নেকি নদীয়ে এইটো গাইজ নদী বেছি ডাঙৰ নহয় এইটো নদী ন তো গাইজ এইখনে এইখন গাইজ মদন কামদেৱ টেম্পল দিছ ইজ দ্য নেচাৰ অফ এছাম ইন মদন কামদেৱ টেম্পল গাইজ তো গাইজ নেচাৰ চাওক নেচাৰটো চাওক আপোনালোকো আহিব
তো গাইস এইটো ৰাস্তাৰে আমি যাই থাকিলে পাম আমি মদন কামদেৱৰ মেইন মন্দিৰ তো ব'লক গাইস এইটো ৰাস্তাৰে আমি যাই থাকোঁ গাইস এইবাৰ আমি পাম চিৰি তো গাইস ব'লক জেতুকা বাকী বঢ়িয়া গায় তো গাইস ফাইনেলি আমাৰ গাড়ীকেইখন ইয়াত পাৰ্কিং কৰি থলোঁ দুয়োখন গাড়ী আৰু এতিয়া আমি মেইন মন্দিৰলৈ চিৰি বগাই বগাই প্ৰৱেশ কৰোঁ ব'লক তো গাইস ব'লক গাইস এই পৰিৱেশ চাওক এইবিলাক এইটো আমি এতিয়া ওপৰলৈ যাম অলপ চিৰিটো অলপ বহলকৈ দিছিল মানে পিছল হয় না পিছল মানে বৰষুণৰ মানে পিছল হয় তেতিয়া বহলকৈ দিছে আৰু ওখ বহুত দেখি চিৰিকেইটা বহলকৈ দিয়ে এতিয়া অলপমান পিছে লৈ আছে তেতিয়া পিছে লৈ আছে আৰু কি হ'ব তাৰমানে ভৰি তেতিয়া তাৰমানে ঘনকৈ দিলি ভৰি বিষ হ'ব বহলকৈ দিলে তাৰমানে উঠিব হাতৰ ওপৰত আৰু গাইছ এয়া কৌশিক ডেকা মোৰ লগত আহিছে সেয়া বসন্ত ডেকা এই কুৰ্তি ব্লগৰ অনাৰ বসন্ত ডেকা এয়া মোবাইল লৈ আছে আৰু সেয়া হীৰক ডেকা আৰু গাইছ আৰু এইটো মই ই অলপ জমনি আছে আৰু নমস্কাৰ তো ব'লক ওপৰলৈ ইয়াৰ পৰা পৰিলে কিন্তু আৰু হাত ভৰি বিচাৰি নাপাব কাৰণ আমাৰ তো ফাইনেলি গাইজ এইটোৱে হ'ল মদন কামদেৱ দেৱালয়ৰ এইটো মেইন মন্দিৰ এয়া চাওক চাৰিওফালে মূৰ্তিবিলাক আছে শিলৰ মূৰ্তিবিলাক এইবিলাক চাৰিওফালে চাওক পৰিৱেশটো এবাৰ তো আপোনালোকক চাৰিওফালে মই একবাৰ দেখুৱাম গোটেই মূৰ্তিবিলাক আপোনালোক দেখুৱাম এয়া কাষে কাষে মন্দিৰৰ কাষে কাষে ফুলৰ পুলি ৰুই থৈ দিছে গছৰ পুলি আৰু এইবিলাক গাইজ মূৰ্তি চাওক চাৰিওফালে মূৰ্তিবিলাক থোৱা আছে শিলৰ মূৰ্তি তো গাইজ চাই থাকক এফালৰ পৰা মই দেখুৱাই যাম আপোনালোকে চাই থাকক পৰিৱেশটো কি ধুনীয়া পৰিৱেশ গাইজ ইয়াত আহিলে তাৰমানে মন চন একদম সেই হৈ যায় আৰু ভাল হৈ যায় গাইজ তামাম গাইছ আমি অলপ ইয়াত ৰেষ্ট লৈছোঁ আৰু গাইছ আমি চাইকেল লৈ অহাৰ কথা আছিল কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ চাইকেলকেইখন প্ৰশিক্ষণ দিলে দেউতাকে আৰু মোৰ চাইকেল নাই বসন্তৰো নাই আৰু হীৰকৰখনত পাম নাই সেইকাৰণে আমি বাইক লৈ আহিলোঁ তো গাইছ এতিয়া চাওক আমাৰ এই নেচাৰ মদন কামদেৱ টেম্পলখনৰ দৃশ্য কিছুমান আপোনালোকে চাই চাওক আৰু গাইছ এই লাইটুমকেইটা হ'ল মদন কামদেৱ টেম্পলৰ একদম ফেমাছ কাৰণ ইয়াত সকলোৱে আহিলে ইয়াত ফটোশ্বুট কৰে আৰু আমিও আহিলোঁ আমিও এতিয়া ফটোশ্বুট কৰোঁ কাৰণ এইকেইটা হ'ল একদম ফটোশ্বুটৰ কাৰণে বিখ্যাত এই লাইটুমকেইটা গাইছ তো আমিও অলপ ফটোশ্বুট কৰোঁ তো গাইছ ভিডিঅ'টো একদম শেষলৈ চাই থাকক গাইছ তো গাইজ ফাইনেলি এইখিনি আছিল ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ সেনে কৰি থ'ব আৰু নেক্সট ব্লগত আকৌ লগ পাম আৰু বহুত দিনৰ পৰা ভিডিঅ' দিছোঁ আকৌ নতুন এটা ভিডিঅ' আপোনালোকে ভিডিঅ'টো চাব তো গাইজ বাই বাই ঘৰলৈ এতিয়া যাই থাকোঁ